নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে এজেগালৈ যাব ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ সকলোখিনি গম পাব, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমি মানে 4জনী তিনিচুকীয়ালৈ যাম আৰু এতিয়া আমি ট্ৰেইন ৰখি আছোঁ। ট্ৰেইন আছে 12টাত, গতিকে আমি ট্ৰেইন অহালৈকে ৰখি আছোঁ আৰু ইফাল সিফাল কৰি। ই পূৰা ট্ৰেইনৰ কাৰণে ৰখি আছে। এয়া বাইদেউ আমাৰ ট্ৰেইনৰ কাৰণে ৰখি আছে। এই বাইদেউ ট্ৰেইন কেইটাত আহিব বাইদেউ? 12:30। এতিয়া ৰৈ আছে আৰু এতিয়া আমাৰ ৰৈ ৰৈ আমনি লাগিছে, কফি খাই লৈছোঁ। ইহঁতে কিমান কৈছে? টোপনি লাগিছে যে কফি খাই লৈছোঁ। ঠিক আছে, যি কৰা কৰা আৰু একে বেগ চেগ লৈ ৰেডি। আমাৰ ট্ৰেইনখন আহিব আৰু 2 নম্বৰ প্লেটফৰ্মত ট্ৰেইনখন বোলে লাগিব, সেইকাৰণে আমি এয়া বেগ চেগ লৈ ওলাইছোঁ। ট্ৰেইন আহিব। আমি এতিয়া লামডিং পাইছোঁহি। জাগিৰোডত ভিডিঅ'টো বনোৱা নহ'ল, যিহেতু জাগিৰোডত গাড়ীখন 2 মিনিটৰ বাবেহে ৰৈছে, সেইকাৰণে খৰখেদাকৈ উঠিব লগা হ'ল, গতিকে ভিডিঅ'টো বনোৱা নহ'ল। এতিয়া আমি লামডিং পাইছোঁ। 3টা বাজিছে, ৰাতি 3টা বাজিছে। তাৰপৰা সীমা গতিকে ভিডিঅ'টো চাই থাকিব। যিহেতু খোৱাটো মেইন, আমি খাই আছোঁ 2জনীয়ে, বাকী চবে শুই আছে। পাৰ্টি চলি আছে ৰাতিপুৱা পুৰা। বুজিয়া পুৰা চাহৰ পাৰ্টি চলি আছে। মৰ্ণিং চাহ কাপ। আমি পেটু কাটি আছোঁ, চুলি ঠিক কৰি দি আছে। ফাইনেলি তিনিচুকীয়া পালোহি। পুৰা এয়া চালি টোপোলা লৈ ফাইনেলি তিনিচুকীয়া পালোহি। গাড়ীৰ পৰা নামিলোঁ, এতিয়া হোটেল বিচাৰি ফুৰিছোঁ। ফাইনেলি আমি ৰুম বিচাৰি পালোঁ। এয়া ধুনীয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ মানে ফ্ৰেছ হৈ পেলাই ওলাই যাম। তাৰপিছত এতিয়া অলপ ওলাই আহিছোঁ, চাহ পানী খাই লওঁ। চাহ খাই লওঁ। তিনিচুকীয়া ঘূৰি আছোঁ পুৰা। ভিডিঅ'টা মাৰিছোঁ। এয়া আমি বজাৰ কৰি আছোঁ বিশাল মাৰ্কেটত তিনিচুকীয়াত। কোনোবাই লৈছে পূজাৰ থাল আৰু এইবিলাক বহুত বাচন বৰ্তন, কি কি লাগে। সীমা তুমি কি ল'লা? অ' সীমা পেটলি বিশালৰ পৰা কি লৈছা? নহ'ব নেকি? এতিয়াহে ভাত খাওঁ কালিৰ পৰা। কালি পৰা এয়া তিনিচুকীয়াৰ বিশালৰ পৰা বজাৰ কৰিলোঁ। এখন তৈলীয়া লৈছোঁ আৰু এইযোৰ চেণ্ডেল ভাগিনটোৰ কাৰণে লৈছোঁ। আৰু এইটো নাৰিকলৰ পেৰাচুট তেল, মানে পেৰাচুটৰ নাৰিকল তেল।
আৰু এইটো টিফিন লৈছোঁ, টিফিন বক্স। আৰু এইটো স্পৰ্টিং লৈছোঁ এইটো। আৰু এটা লৈছোঁ, এইটো এটা। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইটো ডাভ চাবোন লৈছোঁ। তিনিচুকীয়া বিশালৰ পৰা ইমানখিনিয়ে বজাৰ কৰিলোঁ। স্পৰ্টিংকেইটা কেনেকুৱা লাগিছে সকলোৱে জনাবচোন কমেণ্ট কৰি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কালিলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।